ফ্ৰেণ্ডছ তো আজি আমাৰ ইয়াতে গিজাৰ ফিটিং হ'ব। তো আমি বৰ্তমান আহিছোঁ গিজাৰ ফিটিং কৰিবলৈ। তো বৰ্তমান লাইনটো অলপ নাই, তো যিহেতু আমাৰ লাইনৰে কাম, তো লাইন নাই, তো আমি এনে আৰু আছোঁ। তো আপোনালোকক দেখাম। তো ইয়াত ধান হয়, ইয়াতে লবাৰৰ চিট ওলোৱা হয়। তো এইটো বাথৰুমটো, তো বস্তুখিনি আমি আনি থৈছোঁ চবখিনি। তো এইখিনি বস্তুখিনি তো আমি বিশেষ কৰি এনে গিজাৰে ফিটিং কৰোঁ। তো এইটো বোলে লগাই দিব লাগে, তো ৱাল মিক্সাৰটো। তো আমি ৱাল মিক্সাৰটো লগাই দিম। বৰ্তমান লাইনটো অলপ নাই, তো এইফালে তো চাই থাকক, আমি আপোনালোকক দেখাম ভিডিঅ'। তো চাই থাকক। তো ফ্ৰেণ্ডছ প্ৰায় আমাৰ হ'লে আৰু তো ইফালে আমি ফুটা ফুটি কৰি আছোঁ। তো ইফালে হ'ল ফুটাটা, তো ফুটাটো হৈ গ'ল। তো বিৰাট ৰিক্স এইবিলাক কামত। তো আমি ফুটি থাকোঁতে ইয়াতে এখন ডাং পৰিল, তো জেগাটো লাল পৰি গ'ল। তো প্ৰায় আমি আপোনালোকৰ কাৰণে এনেকুৱা ভিডিঅ' বনাই আছোঁ, তো আপোনালোকে চাব, চাই থাকিব আমাৰ চেনেলটো। তো আমাৰ ইয়াতে গিজাৰটো আমি ফিটিং কৰিম। গিজাৰটো ফিটিং কৰিলে বাকীখিনি আপোনালোকক দেখাম। তো কেনেকুৱা গিজাৰ, কি গিজাৰ, কেনেকৈ ফিটিং কৰে, তো আপোনালোকে চাই থাকক। তো আমাৰ এইটো মেচিনটোতো ফুটা হ'ল প্ৰায়। তো এইটো পুৰণা কানেকশ্যন আছিল, সেইটো খুলি দিম। খুলি নতুন কৰি ৱাল মিক্সাৰৰ কাৰণে আমি কানেকশ্যন লৈ আহিম। এইটো আপোনাৰ ৱাল মিক্সাৰ হয়, ভালে মিক্সাৰটো। তো ইমান বেয়াও নহয়, ইমান ভালো নহয়, মিডিয়াম চলে। তো ফ্ৰেণ্ডছ এইটো উষাৰ গিজাৰ হয়। তো গিজাৰটো উষাৰ, তো 2 বছৰৰ ৱাৰেণ্টি আছে। এতিয়া উষাৰ হয় গিজাৰটো। তো এখানে কি বস্তু আছে, এটা পাইপটো, তো ইয়াত বস্তুখিনি দিছে, চবখিনি বস্তু দিয়া আছে ফিটিঙৰ কাৰণে। তাৰ একটা হ'ল আপোনাৰ গৰম পানী আউট হ'ব, এইটো হ'ল ব্লুটুথ ইন হ'ব। তো এইটো ৱাৰেণ্টি কাৰ্ড হয়, ৱাৰেণ্টি কাৰ্ড। এইখিনি বস্তুখিনি দিয়া হৈছে ইয়াতে। তো চাই থাকক, আমি দেখাই থাকাম। তো ফ্ৰেণ্ডছ প্ৰায় আমাৰ ৱাল মিক্সাৰৰ ফুটা হৈ গ'ল। তো এইবাৰ আমি গিজাৰৰ কাৰণে 2টা ফুটা কৰি আছোঁ, তো চাই থাকক। তো এইটো গিজাৰত আউট আৰু ইন আছে। এটা আমাৰ গৰম পানী যাব আৰু এটা ঠাণ্ডা পানী গিজাৰত ইন হ'ব। তো এইখিনিয়ে। তো চাই থাকক, ৱালত লটকাই দিব লাগিব। তো আমি লটকালোঁ, তো টাইট দি ল'ব লাগিব। তো চাই থাকক। তো এইটো আমাৰ চেফটি হয়, চেফটি ভাল। প্ৰায় আমাৰ ফিটিং হ'লে, তো আপোনাৰ এতিয়া উষাৰ গিজাৰ হয়, তো 10 লিটাৰ, তো 5 ষ্টাৰ। তো ষ্টাৰটো আপোনালোকে চাই আনিব। তো ইফালে পানীটো ইন হ'ব, ইফালে আপোনাৰ পানীটো আউট হ'ব। এইটো ৰেড চিম্পুল দিয়া আছে আৰু এটা ব্লু চিম্পুল দিয়া আছে। বাকী ইয়াত আছে 2টা। ইয়াত আপোনাৰ ইনটো হ'ব, ইয়াৰ ইন ইফালে হ'ব, আউটটো ইয়াত যাব গিজাৰৰ পৰা। ইয়াত গৰম পানী আহি মিক্সিং হ'ব। তো এইটো আপোনাৰ চেফটি ভাল্ভ হয়। তো এইটো ইউজ কৰি, এইটো দৰকাৰী বস্তু, আজিকালি কোম্পানীয়ে দিয়া হৈছে, আগত নাছিল। এইটোৰ কাৰণে ব্লাষ্ট হয়, তো বৰ্তমান নহ'ব। এইটো দিয়া হৈছে, ইয়াৰ ভাপটো ওলাই যাব যেতিয়া বেছি হিট হয় পানীটো। তো প্ৰায় চেছে আমাৰ কাম। তো এতিয়া মডেলটা হয় আপোনাৰ উষাৰ। তো ডিজাইনটো ভালেই লাগছে প্ৰায়। তো ইয়াতে পাৱাৰ ছাপ্লাইৰ কানেকশ্যন, ইয়াতে বৰ্ডখন ফিটিং হ'ব। তো আপোনালোকক কিছু দেখাই আছোঁ, তো আৰু দেখাম, তো চাই থাকক। তো ফ্ৰেণ্ডছ আমাৰ প্ৰায় কমপ্লিটেই হ'ল গিজাৰটো লগোৱা। তো আমি বৰ্তমান যাওঁ, আমাৰ ইয়াত শেষ হ'ল। তো এইটো গিজাৰটো লাইন দিলে ইয়াতে গ্ৰীণটো হ'ব আৰু এইটো ৰেড ব্লিকিং কৰিব। তো ইয়াৰ পৰা গৰম পানীটোতো ডাইৰেক্ট ওলাই আহিব। এতিয়া আমাৰ চেছ গিজাৰ ফিটিং হোৱা প্ৰায় কমপ্লিট।
আজিৰ কাৰণে এইখিনি আগন্তুক দিনত আৰু ভিডিঅ' আহিব এনেকুৱা আপোনালোকে চাই থাকিব আমাৰ চেনেলটো ইলেক্ট্ৰিক ব্লগিং আছাম তো বাই বাই গাইছ